Hey friends, good morning and welcome to my new blog. তো মই বহুত দিন ব্লগ দিয়া নাছিলোঁ, তো আজি এটা নতুন ব্লগ দিবলৈ চেষ্টা কৰিছোঁ, ব্লগ আৰম্ভ কৰিব লৈছোঁ। তো মই বৰ্তমান যাবলৈ ওলাইছোঁ সোণাৰীলৈ। তো আগতো গৈছিলোঁ এদিন, আগতে সোণাৰীলৈ যোৱা, কিন্তু এনেই আৰু মটৰ ব্লগিং হিচাপে অলপ দিবলৈ চেষ্টা কৰিছোঁ। তো ঘৰতনো কিমান সময় দিম, অলপ কামত তালৈ যাব লৈছোঁ, তো সেইকাৰণে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তো ব'লক আগলৈ চাই থাকক। তো ফাইনেলি মই ওলালোঁ, এখন বসন্তী ল'লোঁ। তো এতিয়া ব'লক। পথাৰত এই কঠীয়া পাৰিছে, পানী দিবলৈ পাইপডাল লগাই থৈছে। তো পাইপডাল অলপ সৰু সৰু ফুটা আছিলে, তো পানী পৰি আছে, মই ভৰিটো দাঙি দিলোঁ, গায়ে চাই মাৰিছিলে, কেমেৰাটোতো পৰিলে নেকি চাই। তো মোৰ ইয়াত কাম হৈ গ'ল কমপ্লিট, মুঠুৱাপুৰ এডোখৰৰ পৰা মুঠুৱাপুৰ। তো মই ইয়াৰ পৰা ওলাব লৈছোঁ এতিয়া। বাটত যাওঁতে এডোখৰ জেগাত সোমাবলৈ চেষ্টা কৰিম যদি খোলা থাকে, নহ'লে বেলেগ এটা এক্সট্ৰা ব্লগ বনাম। তো সোমাইতো যামেই, যদি গেট ভিতৰত সোমাবলৈ দিয়ে সোমাম, নহ'লে লেফ্ট চাইডে সোমাব লাগিব। কথাটো এনেকুৱা হ'ল, কৰোণাৰ কাৰণে সোমাবলৈ নিদিলে, তো বন্ধ কৰি ৰাখিছে লকডাউন, কৰোণা এইবোৰৰ কাৰণে। তো এইটো মই এক্সট্ৰাকৈ এটা ব্লগ বনাম। আচলতে চৰাইদেউ আগতে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰতে আছিলে, কিন্তু 2015 চনৰ 15 আগষ্ট তাৰিখে আমাৰ স্বৰ্গীয় মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে চৰাইদেউকো এখন সুকীয়া জিলা হিচাপে ঘোষণা কৰিছিলে। তো চৰাইদেউ হ'ল আপোনাৰ আমাৰ অসমৰ আহোমসকলে যেতিয়া ৰাজত্ব কৰিছিলে 1253 খ্ৰীষ্টাব্দত, তো তেওঁলোকে ইয়াতে প্ৰথম ৰাজধানী পাতিছিলে, স্থায়ী ৰাজধানী ইয়াতে পাতিছিলে। কিন্তু কালক্ৰমৰ পিছত তেওঁলোকে ঠাই সলাবলগীয়া হ'ল কিছুমান কাৰণত। তো চৰাইদেউ এইকাৰণে বিখ্যাত মানে অসমৰ এটা পুৰণি কীৰ্তিচিহ্ন হিচাপে। ইয়াত যিবোৰ আগতে আহোম ৰাজবংশৰ পৰিয়াল আছিলে, তেওঁলোকৰ মৈদামসমূহ আছে। ইজিপ্তৰ যেনেকৈ পিৰামিডসমূহ আছে, তো তাত যেনেকৈ ইজিপ্তৰ ৰজা মহাৰজাসকলৰ কবৰ সেইটো এটা, তো ইয়াতো তেনেকৈ আমাৰ আহোম ৰজাসকলৰ কবৰ হয়, এইটো মৈদাম, তেওঁলোকক ইয়াতে কবৰ দিয়া হৈছিলে। তো সেইকাৰণে এইটো এটা প্ৰকৃত স্থান বুলি মনা হয় আমাৰ ইয়াত। চৰাইদেউ শব্দটো উৎপত্তি হৈছে চৰাইদেউ শব্দটো আনিছে টাই আহোম ভাষাৰ চৰাইদেউ শব্দৰ পৰা।
চৰাইদেউ শব্দটো অৰ্থ হ'ল চ মানে হ'ল আপোনাৰ নগৰ, ৰাই মানে হ'ল জিলিকি থকা, আৰু দৌ মানে হ'ল পাহাৰ। তো অৰ্থাৎ ক'বলৈ গ'লে জিলিকি থকা পাহাৰ, জিলিকি থকা নগৰ। চ' তেনেকৈ হ'ব, ঠিক তেনেকৈ নহয় চাগে, জিলিকি থকা নগৰ, পাহাৰৰ নগৰ, জিলিকি থকা পাহাৰৰ নগৰ। তো আজি বছ ইমানটোৱে মই এইটো ব্লগত দেখাবলৈ চেষ্টা কৰিলোঁ। তো মই ভিতৰলৈ সোমাব নোৱাৰিলোঁ মানে ময়ো ইমান সোমাবলৈ চেষ্টা নকৰিলোঁ, কাৰণ কেলৈ তেওঁলোকে ক'লে যে এতিয়া লকডাউনৰ কাৰণেতো বন্ধ কৰি ৰখা হৈছে কৰোণাৰ কাৰণে। কৰোণাৰ যদি পিছত চৰকাৰে আদেশ দিয়ে খুলিবলৈ, তেতিয়া খুলিব, আৰু তেতিয়া মই এদিন আহি এইটো এটা এক্সট্ৰা ব্লগ ইয়াৰ কাৰণে ছেপাৰেটকৈ এটা এক্সট্ৰা ব্লগ বনাম। তো এতিয়া বাজিলে আপোনাৰ 11:07 আৰু ঘৰলৈ যাওঁ। তো মই ঘৰ আহি পালোঁ, আৰু এতিয়া ভৰি হাত মুখ হাত ধুই চাহ খাই পিনি এতিয়া কেৰম বৰ্ড খেলিবলৈ ওলাই আহিছোঁ। তো লগৰ দুটাই কেৰম বৰ্ডখন উলিয়াই মানে ঠিক ঠাক কৰি আছে, আৰু টেবুল এখনকে লগাই লৈছে। একচুৱেলি মানে ষ্টেণ্ড নাই যে। মই খেলিম আকৌ, মই কি নেখেলিম? মাহিম আকৌ লন, মাহিম আকৌ লন, মই খেলিম। বগা হ'লেও অকলে হ'ব। Hey दोस्तों, वेलकम माय सेकंड टाइम। তো মানে আমাৰ এইফালে এটা বহুত ডাঙৰ বৰষুণ দি আছে, কি ক'ম, সদায় গধূলি বৰষুণ দিয়াটো এটা নিয়ম কৰি পেলাইছে। কি ক'ম আৰু, বাকী দিনতো বৰষুণ নিদিয়ে বাৰু, দিনত এক প্ৰকাৰে ভালো হয়, দিনত বৰষুণ নিদিলে। ক'ৰবাত সকলোৰে কাম থাকে, কিবা থাকে, ৰাতি বৰষুণ দিয়ে, এক প্ৰকাৰে বেয়াও হৈছে। এতিয়া সকলো মানুহে কঠীয়া পাৰিছে পথাৰত, তো কঠীয়াখিনিবোৰত পানী হৈ গৈছে। তো ৰাতিপুৱা উঠি কিছুমানে সিঁচিবলগীয়াও হৈছে পানীটো, যাতে কঠীয়াও মৰি নাযায়। দুইটাই থাকে ন, যিকোনো বস্তুৰে এটা ভাল দিশ আৰু ভাল গুণ আৰু বেয়া গুণ দুইটাই থাকে। তো কি ক'ম, বৰষুণ দিছে খেতিয়কসকলে এটা ভালো হৈছে, কাৰণ পথাৰত পানী আগতে বহুত দিন বৰষুণ নিদিয়াৰ কাৰণে পানী নহৈছিলে। তো এতিয়া আকৌ বৰষুণ দি পানী হৈছে, খেতি কৰিব পৰা হৈছে, মাটি চহাব পৰা হৈছে। এইটো কথা বেলেগ যে এতিয়া আহাৰৰ হাত লাগি আছে, যিহেতু প্ৰথম 7 দিন যোৱাৰ পিছত দ্বিতীয় 7 দিনৰ পৰা 14 দিনলৈ যিটো কয় যে আহাৰৰ হাত লগা বুলি কয়, হাত লাগি আছে। এতিয়া বিশেষকৈ পথাৰত হাল বাব নোৱাৰে, মাটি চহাব নোৱাৰে। তো মাটি যি নহওক এতিয়া চহাব নোৱাৰে, কিন্তু হাত ভঙাৰ পিছততো তেওঁলোকে খেতিত ভালকৈ লাগিব পাৰিব পানী থাকিলে। তো বাকী কি ক'ম, বাকী একো নকওঁ। আজি যিমানখিনি ক'বলগীয়া আছে এইটোৱে আছিলে। তো বাকী চৰাইদেউৰ ওপৰততো জনালোৱেই, চৰাইদেউ কেনেকৈ কি হ'ল গম পালে আপোনালোকে। তো তাৰ ওপৰত এটাতো এক্সট্ৰা ব্লগ বনাম এদিন। তো আজিৰ ব্লগটো বছ ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে, তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ছাইডত থকা বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ সোনকালে পায়। তো আজিলৈ বছ ইমানেই। তো বাই বাই।